উৰুকাৰ আবেলি কেইটামান পিঠা বনাবলৈ লৈছোঁ আৰু আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াই দিলোঁ। খুব খৰধৰকৈ কেইটামান বৰপিঠা বনাই তলতে খানা খাই আছে, তাতে বোলো একাপ চাহ দিওঁগৈ। সেইকাৰণে মই কেইটামান বৰপিঠা বনাবলৈ লৈছোঁ আৰু আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া মোৰ বৰপিঠা, এনেদৰে মই বনাইছিলোঁ আৰু খুব লৰালৰিকৈ তলতে খানা হৈয়ে আছে। সেইকাৰণে তলতে কেইজনমান মানুহ আছে, মই বোলো চাহ একাপ মই বনাই দিওঁগৈ আৰু পিঠাকেইটা বনাবলৈ ল'লোঁ। ৰাতি চাউল তিয়াই থৈছিলোঁ, পিঠাগুড়ি কেইটামান খুন্দি ল'লোঁ। ভাত খোৱা চাউলৰ, যিকোনো চাউলে ভাত খোৱা চাউলৰ বনাব পাৰি। এইকেইটা খুব সোনকালে মই চাউলকেইটা টুকি পিঠাগুড়িকেইটা খুন্দি ল'লোঁ, মিহি চালনীৰে চালি ল'লোঁ আৰু এয়া চাওক একেবাৰে মিহি হৈছে আৰু বাহিৰত হুলস্থুলেই হৈ আছে। ডাঙৰ কাপেৰে একাপ গুড় লৈ লৈছোঁ। এই গুড়খিনি মই প্ৰথমতে গৰম পানী দি গুলি ল'ম আৰু এনেকৈ বনালে পিঠাটো বহুত ছফ্ট হয়। বৰপিঠা বা এইটো আমি মালপোৱা বুলিও কওঁ। এইখিনি লৰাই লৈছোঁ আৰু গুড়খিনি ধুনীয়াকৈ গলাই এইখিনি মই থৈ ল'ম। ভিডিঅ'টো কৰিবলৈ অকণমান অসুবিধাই হৈছে, হুলস্থুল হৈ আছে যিহেতুকে। তথাপিতো পিঠাকেইটা বনালোঁ যেতিয়া আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। ডাঙৰ কাপটোৰে 2 কাপ মই পিঠাগুড়ি ল'লোঁ আৰু যিটো কাপেৰে মই অকণমান ইয়াতে মই ময়দাও লৈ লৈছোঁ। এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ, অকণমান নিমখ ছটিয়াই ল'লোঁ আৰু এইখিনি মই এতিয়া গুড়ৰ পানীখিনিৰে এনেকৈ ভালদৰে মিলাই ল'ম। একেবাৰতে পানীখিনি দি নিদিব, বেছি পনীয়া হৈ গ'লে আৰু পিঠাটো বনাবলৈ অসুবিধা হ'ব। সেইকাৰণে মই অলপ অলপকৈ দি এনেদৰে বনাই দিছোঁ। এয়া আকৌ মই দি দিছোঁ। হুলস্থুল হৈ আছে, তথাপিতো বোলো পিঠাকেইটা বনাওঁ যেতিয়া আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াই দিওঁ, সেইকাৰণে বনাই আছোঁ এয়া। আৰু খুব ধুনীয়াকৈ মই এইখিনি মিলাই ল'লোঁ মিশ্ৰণটো আৰু অলপ দি দিছোঁ আৰু ওপৰৰ পৰা মই টুকি টুকি দি দিছোঁ। তলত গুড়ৰ গেটবিলাক পৰি গৈছে, অলপমান লেতেৰা থাকিবও পাৰে। চাকিও ল'ব পাৰি, মই চাকি লোৱা নাই, লৰালৰিকৈ বনাইছোঁ যিহেতুকে। এইখিনি মই গুলি লগে লগে বনাম। ইফালে মই কেৰাহী পাতি থৈ দিছোঁ, তেল গৰম হৈ আছে। এইখিনি খুব ধুনীয়াকৈ মিলাই ল'লোঁ। ইয়াত মই কোনো বেকিং পাউডাৰ বা বেকিং চ'ডা দিয়া নাই। ইমানটো জোখতে মই এতিয়া পিঠাকেইটা বনাই লওঁ আৰু সন্ধিয়াও হৈ আহিছে। এইখিনি চাওক, ইমানটো জোখতে এয়া হৈ গ'ল আৰু তেল গৰম হৈয়ে আছে। এয়া চাওক, আকৌ এবাৰ খুব ধুনীয়াকৈ মই লৰাই লৈছোঁ এয়া। আৰু এতিয়া মই এটা এটাকৈ পিঠাকেইটা বনাই ল'ম। গেছটো অকণমান কমাই ল'ব, ৰিফাইন তেলতে মই ভাজিম। এয়া এতিয়া তেল গৰম কৰি মই এটা পিঠা ইয়াতে দি দিছোঁ। তেল অলপ বেছিকৈ দিলে ভাল। এইখন কেৰাহী বহুত পুৰণা, এইটোতে মোৰ পিঠা বনোৱা কেৰাহী। তেল যিহেতুকে বেছিকৈ দিলে পিঠাটো সোনকালে সিজেও আৰু বেছিকৈ ফুলি যায়। সেইকাৰণে এই পিঠাটো বনাবলৈ অলপ তেল বেছিকৈ দিব লাগে। গেছটো কমাই মই এয়া পিঠা ওলট পালট কৰি দিছোঁ। ভিতৰলৈকে ভালকৈ সিজিব লাগিব, সেইবাবে গেছটো কমাই এনেদৰে আপোনালোকে বনাব। বিহু প্ৰস্তুতি সকলোৱে কৰিছে নিশ্চয়। ময়ো 2 এপদ বস্তু এনেদৰে বনাই আছোঁ। আজি উৰুকা, তলতে ভোজ ভাতৰো ব্যৱস্থা কৰা হৈছে। এই পিঠাটো মোৰ এয়া সিজিছেই, মই কেইবাবাৰো ওলট পালট কৰি দিলোঁ। পিঠাটো ধুনীয়া হৈছে চাওকচোন, খুব ধুনীয়াকৈ ফুলিছে। পাৰফেক্ট হ'ব লাগিব পিঠাগুড়িখিনি গোলা। এয়া আকৌ এটা দি দিলোঁ। এনেদৰে মই আপোনালোকৰ পিঠা এয়া বনাই দেখুৱাইছোঁ আৰু খাবলৈও বহুত ধুনীয়া হৈছিলে, মিঠা হৈছিলে। মিঠা দি মই বেছিকৈ গুড় অকণমান বেছিকৈ দিছোঁ। এইটো এনেকৈ তেলখিনি ওপৰত দি দিছোঁ। সৰু কেৰাহীটোত পিঠাটো বনাবলৈ খুব ভাল হয়, তেল বেছিকৈ দিবলৈ। আৰু ডাঙৰ কেৰাহীত তেল বেছিকৈ দিলে পিঠাটো ডুবো নাযায় আৰু তেলখিনি পিছত এনেই নষ্টও হয়। সেইকাৰণে মই এনেকৈ বনাওঁ, কেৰাহীটোতে পিঠা বনাওঁ। আৰু এটা পিঠা বনাইছোঁ, লৰালৰিকৈ বনাই আছোঁ। এই দিয়াৰ লগে লগে উঠি আহিছে আৰু গেছটো কমাই ৰাখিছোঁ। মাজে মাজে অকণমান মিডিয়াম কৰি দিওঁ। এইখিনি মোৰ পিঠা হৈ গ'ল, 20টামান পিঠা হ'ল। এয়াই মই এতিয়া তলত মানুহে ভাত বনাই আছে, উৰুকাৰ ভাত। মই তাতে চাহ একাপ দিমগৈ সেইকাৰণে আৰু ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। পুনৰ নতুন এটা ভিডিঅ' লৈ অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছোঁ। ধন্যবাদ, শুভৰাত্ৰি।